Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিলৈ আহিছো আসাম হিষ্ট্ৰীৰ 10টা কোৱেশ্চন আনসাৰ তেনেহলে বলকচোন আমি কোৱেশ্চন আনসাৰ কেটালে আগবাঢ়ো প্ৰথম কোৱেশ্চনটো হৈছে কোন স্বৰ্গদেউৰ দিনত প্ৰথম মুৱামৰীয়া যুদ্ধ হৈছিল ইয়াৰ অপচন কেটা হৈছে নাম্বাৰ 1 গদাধৰ সিংহ নাম্বাৰ 2 ৰুদ্ৰ সিংহ নাম্বাৰ 3 ৰাজেশ্বৰ সিংহ নাম্বাৰ 4 শিৱ সিংহ আৰু এই কোৱেশ্চনটোৰ এনসাৰটো হ'ব Number 3 ৰাজেশ্বৰ সিংহ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ অপচন কেটা হৈছে নাম্বাৰ 1 17 বাৰ নাম্বাৰ 2 5 বাৰ নাম্বাৰ 3 3 বাৰ নাম্বাৰ 4 এবাৰ আৰু এই কোৱেশ্চনটোৰ এনসাৰটো হৈছে নাম্বাৰ 3 3 বাৰ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমলৈ কোনে মান আনিছিল Number 1 Rusinath, number 2 Lasit, number 3 Bodon Chand, number 4 Franseng Mu. আৰু এই কোৱেশ্চনটোৰ শুদ্ধটো হ'ব নাম্বাৰ 3 বদন চন্দ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ইয়াৰ অপচন কেটা হৈছে নাম্বাৰ 1 1826 চনত নাম্বাৰ 2 1827 চনত নাম্বাৰ 3 1825 চনত নাম্বাৰ 4 1830 চনত আৰু এই কোৱেশ্চনটোৰ শুদ্ধটো হ'ব নাম্বাৰ 1 1826 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে বানৰজাৰ জীয়ৰীৰ নাম কি আছিল নাম্বাৰ 1 উষা নাম্বাৰ 2 চিত্ৰলেখা নাম্বাৰ 3 ৰুক্মিণী নাম্বাৰ 4 ৰাধা আৰু এই কোৱেশ্চনটোৰ শুদ্ধটো হ'ব নাম্বাৰ 1 উষা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল ইয়াৰ অপচন কেটা হৈছে নাম্বাৰ 1 ব্ৰহ্মদেশত নাম্বাৰ 2 চীনত নাম্বাৰ 3 ভাৰতত নাম্বাৰ 4 পাকিস্তানত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 1 ব্ৰহ্মদেশত আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ব খৰাইঘাট ৰণত মোগলৰ সেনাপতি কোন আছিল নাম্বাৰ 1 মীৰ জুমলা নাম্বাৰ 2 ৰামসিংহ নাম্বাৰ 3 হুছেইন শাহ নাম্বাৰ 4 ফিৰোজ শাহ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 2 ৰামসিংহ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল অপচন কেটা হৈছে নাম্বাৰ 1 ৰংপুৰ নাম্বাৰ 2 কামৰূপ নাম্বাৰ 3 চৰাইদেউ নাম্বাৰ 4 কমতাপুৰ আৰু এই কোৱেশ্চনটোৰ উত্তৰটো হৈছে নাম্বাৰ 3 চৰাইদেউ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে শেষ আহোম স্বৰ্গদেউ কোন আছিল অপচন কেটা হৈছে নাম্বাৰ 1 ৰুদ্ৰ সিংহ নাম্বাৰ 2 স্বৰ্গনাৰায়ণ নাম্বাৰ 3 শিৱ সিংহ নাম্বাৰ 4 পুৰন্দৰ সিংহ আৰু এই কোৱেশ্চনটোৰ এনসাৰটো হৈছে নাম্বাৰ 4 পুৰন্দৰ সিংহ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে আহোম প্ৰথামতে হোৱা বিবাহক কি বুলি কোৱা হয় ইয়াৰ অপচন কেটা হৈছে নাম্বাৰ 1 চকলং নাম্বাৰ 2 গন্ধৰ নাম্বাৰ 3 প্ৰজাপতি নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ 1 চকলং যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিওৰ নটিফিকেশনসমূহ পাই থাকে